নমস্কাৰ, মোৰ নাম হিমন্ত ৰায়। আজি বহুদিনৰ মূৰত মই ইউটিউব জগতলৈ আহিছোঁ। আজি আপোনালোকক দেখুৱাম পাতিলাদহাৰ আমাৰ মূৰ্তিকাৰসকলে মূৰ্তি কেনেকৈ বনোৱায়, কেনেকৈ সজোৱায়। আমাৰ শৰৎকালত শাৰদীয় দুৰ্গা পূজা আহি আছে, গতিকে আজি দেখুৱাম আপোনালোকক মূৰ্তি কেনেকৈ দেখুৱায়। আহক চাওক আজি এক্সক্লুচিভ দৃশ্য মোৰ লগত আহক। এতিয়া মূৰ্তিকাৰসকলে বনাইছে সুন্দৰ সুন্দৰ মূৰ্তি। আপোনালোকক দেখুৱাম আজি কি ধুনীয়া লাগিছে। আহক, আৰু ভিতৰত বহুতো আছে, হাজাৰ হাজাৰ মূৰ্তি, হাজাৰ হাজাৰ। আপোনালোকে চাই পাগল হৈ যাব। আহক মোৰ লগত। এয়া বিশ্বকৰ্মা পূজা আহি আছে, বিশ্বকৰ্মা মূৰ্তি বনাই আছে, মানে বনোৱা হৈছে ইতিমধ্যে, সাজাই পৰাই আছে সাজ পোছাকেৰে। মোৰ লগত আহক তললৈ। এয়া চাওক কি ধুনীয়া ধুনীয়া মূৰ্তি, হাজাৰ বিজাৰ। আমি দুআষাৰমান তেওঁলোকক সুধিম কেনেদৰে ধৰণৰ হেৰি কৰে। মোৰ লগত আহক। এতিয়া আমি দেখুৱাম, আহক। প্ৰথমতে আপোনাৰ নামটো গোপাল। গোপাল কয় বছৰ হ'ল? 37 বছৰ হ'ল। 37 বছৰ। এই যে 37 বছৰ হ'ল ইয়াতে কাম কৰা। অৰ্ডাৰটো বহুত আছে। আচ্ছা, অৰ্ডাৰ বহুত আছে। ইফালে আমাৰ দুৰ্গা পূজাও আহি আছে। এই দাদা হ'লে কিবা কওক অলপ। এইটোতো আমাৰ পুবুৰীৰ পৰা হয়। ধৰ কেনেকুৱা হেৰি মানে হেৰি প্ৰস্তুতি চলি আছে? ভালে চলি আছে। আৰু কিমান দিনৰ পৰা হেৰি মানে বনাই আছে? বহুত দিন হ'ল। মোটামুটি 2 মাহ ধৰি বনাই আছে। সাংকৰা বুলি ইয়াত জনা নাছিলোঁ। তেখেত আমাৰ ওচৰৰে হয় ঘৰত, কিন্তু মই ইয়াতে জনা নাছিলোঁ এই মূৰ্তিকেইটা। আজি গম পালোঁ প্ৰথম। তাতে যে সুন্দৰ সুন্দৰ মূৰ্তি বহুতো বনাইছে। এইফালে আমাৰ দেৱী দুৰ্গা মাৰো মূৰ্তি বনোৱা হৈছে। ইতিমধ্যে আহি আছে তেওঁৰ পূজা, শাৰদীয় দুৰ্গা পূজা, শৰৎকালত হ'বলগীয়া। এইখিনিয়ে আৰু বিশেষ ক'ব লগা একো নাই। এইফালে ধুনীয়া ধুনীয়া সুন্দৰ পূজা আহিছে। আপোনালোকে আহিব চাব পাতিলাদহা হাইস্কুল খেলপথাৰত। আমাৰ ধুনীয়া পূজা হয়। আজি এইখিনি দেখুৱাই মই আজি এই চেনেলৰ পৰা ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।